Hello everyone, welcome back to my YouTube channel dipsikha'svlog. Namaskar, সকলোকে মোৰ পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এতিয়া আমি যাম গুৱাহাটী 9:15 ছুপাৰ আছে। কাৰণে লৱালেকে টাউনৰ পৰা আহি পেকিংত লাগি গৈছো, ফ্ৰেছ হোৱাই নাই আৰু মিষ্টাৰ কিবা কাম আছে সেইবাবে যাব আৰু লগতে ভন্টি আৰু মই যাম। যদি সময় হয় পূজাৰ শ্বপিং কৰিম তাতে, সেইকাৰণে ওলাইছো আৰু মনটো ভালো লাগিছে, বহুত দিন কতো যোৱা নাই লকডাউন হোৱাৰ পৰা আৰু বেয়াও লাগিছে ৰাণীক এৰি থৈ যাব লাগিব কাৰণে তাইক এৰি তেনেকে কতো যোৱা নাই অনাৰ পৰা। তাইকে লেকে অকলে নাথাকে ৰাতি, সেইকাৰণে এবাৰ প্ৰথম যাম, উপায় নাই আৰু এদিনৰ কাৰণে মাহঁতৰ লগতে থৈ যাম, কি কৰে নাজানো। তাই এতিয়া পেকিং কৰি লওঁ, দেখাম বাৰু আপোনালোকক, চাই থাকিব ভিডিঅ'টো। আমি এতিয়া বৰুৱা চাৰিআলিৰ পৰা ওলাইছো আৰু যাবলৈ গুৱাহাটীলৈ। হোটেল পাইছো, ভাগৰ লাগিছে, টোপনি ধৰিছে। আমি হোটেল ৰুম পালোহি। এইটো ৰুম আমাৰ। এয়া কফি খাবলৈ লৈছে। এইটো ৰুমত ভণ্টি আৰু মই থাকিম। মিষ্টাৰ ৰুমটো আমাৰ ছাইডৰ ৰুমটো হয়। এতিয়া আমি অলপ ওলাই যাওঁ, হোটেলৰ ৰুমতে আছোঁ, অলপ শ্বপিঙত যাওঁ, পূজাৰ শ্বপিং। মিষ্টাৰে আহিলেগে, তেওঁ নিজৰ কাম কৰি এতিয়া অলপ ওলাই যাওঁ আৰু কি কি পাওঁ চাওঁ, দেখাম বাৰু আপোনালোকক। নহ'ব। আমি আহিছোঁ এতিয়া চিটি চেণ্টাৰ, বহুত গৰম লাগিছে। ইয়াত মাছাজ ল'ব পাৰি, চিটি চেণ্টাৰৰ ভিতৰত আছে, বেছি প্ৰাইজো নহয়, 80 পৰা ষ্টাৰ্ট হৈছে। চেয়াৰখনে নিজে নিজে মাছাজ কৰি থাকে, বহুত ভাল লাগে। আপোনালোক আহিলে ল'ব পাৰে ইয়াত মাছাজ। আমি আছোঁ এতিয়া চিটি চেণ্টাৰৰ ভিতৰত। এইটো কি হয়, ভাল লাগিছে ন এইটো? আহি আছোঁ শ্বপিং কৰি কৰি। তুমি বাচ্চাবোৰে খেলা ন? বাচ্চাই খেলা। এতিয়া আহিছে আমি ৰুদ্ৰাক্স মল। ইমান ধুনীয়াকৈ সজাই থৈছে, দেখি ভাল লাগি গৈছে। এয়া হৈছে ৰুদ্ৰাক্সৰ ভিতৰত। কালি তাৰপিছত আৰু ভিডিঅ' কৰা নহ'লে, বহুত ভাগৰ লাগিলে শ্বপিং কৰি কৰি। আজি যামগৈ এতিয়া, পেকিং কৰিলোঁ। এতিয়া সৰু সুৰা বজাৰ কেইটামান আছে কৰি লওঁ, তাৰপৰা যাম। আচ্ছা, কিয় বা? না বেছি নাই আৰু দিয়া, যামগৈ আৰু আজি গুৱাহাটী। বাই বাই। তলত যোৱা নহ'লে মই থাকি যাওঁ। বাই বাই।
আমি এখনতে আছিলো হোটেল ত্ৰিমূৰ্তি ইণ্টাৰনেশ্যনেল FPP অপজিটত আছে পল্টন বজাৰ ওচৰতে নেটৱৰ্কৰ ট্ৰেভেলছৰ কাউণ্টাৰ আছে চুপাৰত উঠিবলৈ খানাপাৰালৈ আমি খানাপাৰা পালোহি গাড়ী আহি পোৱাহি নাই ৰখি আছোঁ খানাপাৰাতে ঘৰ কেতিয়াবা লাগিছে যেনেকৈ যিদিনাখনত নিজৰ জেগাখন আৰু ঘৰটো নিজৰ ঘৰৰ নিচিনা নহয় বেলেগত ইফালে ৰান্ধিলেও মনত পৰিছে যোৰহাট কেতিয়াবা লাগিছে গাড়ীলৈ ৰখি গৰমত ঘামি জামি জোল পৰি গৈছেগৈ মানুহজন বৰ ভাল দেই ছাতিটো ধুনীয়াকৈ লগাই দিলে এতিয়া অকণমান চাহ পাইছোঁ আৰু ক'ত গ'লগৈ মানুহজন ফালে গ'লগৈ আজি গাড়ী নাহে ছাতি তলতে ৰখি থাকোঁ আৰু এতিয়া আজি গাড়ী পাব ইমান ৰক্ষা নাই 1টা বজাত গাড়ী পাই যাব সেই মানুহজনে দাঙি আজি মানুহ খুৱাইছে ট্ৰেভেলাৰত নাইকিয়া হৈ গ'ল এই য়েল্লো কালাৰ চাৰ্ট এটা বান্ধি আৰু কাৰোবাক ক'লে আকৌ ভাব ৰ'বা আমি আজৰি নিছে গাড়ী গাড়ীব নাযায় ঠিক নাই আৰু তালৈ নগাঁও বুলি ক'লে চিধা নিব আমাৰ এজনৰ গাড়ীলৈ ৰখি খুব লাগিছে খাই লৈছে কিনি খাই ল আৰু কি খাব লাগিব ঠিক নাই আজি নাপাবহি যেন পাইছোঁ আহিছে 1টা বজাত অহা গাড়ী এয়া 2:15 আহিছে টিকেট কাটিলেও ভাৰত বেঞ্চত পালোঁ এইখনত গাড়ীত বহি আছোঁ এতিয়া আমি যাবলৈ যোৰহাট আমাৰ এজন তাত ৰাণী পুৰা খং আমালে ঘৰ পাই গ'লোহি ৰাণী ৰাণী দম দিছে পুৰা ৰকি ই গম নাপালা ইমান ৰকি কি কৈছিলো গাড়ীখন শুনি পুৰা দম দিছে আমাকে পুৰা দম দিছে
তুমি কৈছিলা ন তোমাক দম নিদিয়ে এতিয়া পিছে অ শুন আহা আহা ও বা বেলেগ খং তোমালে আনিছো আৰু এটা আনিছো দুটা আনিছো মাক শুনা খং নুঠিবলৈ বোলে দুটা আনিছো মই এটা এইটো দান চোৱা এটা এইটো চোৱা দান এইটো এটা দুটা আনিছো দেই ৱা তোমালে মই দুটা আনিছো পাই দুটা এই দুটা মা দিয়া খংটো কমে দি পালে খুব লৈ দিছো না দান মই অকল লৈ দিবা হা এতিয়া খুচ দে হা জান এতিয়া খুচ দে মই আনি দিছো মই তোমালে লৈ আহিছো আকৌ দুটা আনিছো নহয় মই শুনলে আকৌ টেডি লৈ আহিছো মই শুনে টেডি খেলি ভাল পায় হয় নে এতিয়া মোক খং নকৰিবা দেই হাই এভৰিৱান কালি গুৱাহাটীৰ পৰা আহি বহুত ভাগৰ লাগিলে সেইকাৰণে ভিডিঅ'টো শেষ কৰিবলৈ থাকি গ'ল আজি দিনতো টাইম নহ'লে এতিয়া ৰাতিয়ে হ'ল ভাবিলোঁ এতিয়া ভিডিঅ'টো শেষ কৰি লওঁ কালি মাহঁত থাকিলোঁ এতিয়া মিষ্টাৰ ঘৰলৈ আহিলোঁ এতিয়া শেষ কৰোঁ ভিডিঅ'টো আৰু গুৱাহাটীৰ পৰা কি ল'লোঁ আপোনালোকক পূজাৰ কাৰণে ভাবিলোঁ দেখাওঁ এইটো চাৰ্ট হয় হাফ চাৰ্ট এনেকুৱা মোৰ আৰু এটা আছে সেইটো পিন্ধি ভাল লাগে সেইকাৰণে আৰু এটা লৈ আহিছোঁ কালাৰটো অলপ বেলেগ এইটো টপ এইটো টপ হয় কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এইটো ড্ৰেছ হয় মিষ্টাৰ চইচ দে এইবোৰ আৰু এইটো ফ্ৰক হয় এইটো লঙতে হয় এইটো ফাৰ্ষ্ট মই নলওঁ বুলি গুচি আহিলোঁ কিন্তু মিষ্টাৰৰ চইচ মিষ্টাৰ ভাল লাগিলে বোলে এইটো সেইকাৰণে নোলোৱাৰ কাৰণে মুখখন এপাচিমান হৈ গ'ল ফুলি সেইকাৰণে আকৌ আনিছোগে এইটো আৰু এইটো জেকেট এইটো এডভান্স বাৰ্থডে গিফ্ট দিছে মিষ্টাৰে বাৰ্থডে আহি আছে মোৰ 30 অক্টোবৰ সেইকাৰণে এডভান্সকে গিফ্ট দিছে ঠাণ্ডাও আহি আছে আৰু তেনেকে আৰু কাপোৰ একো লোৱা নাই এইটো ফিট মি কম্পেক্ট হয় এইটো ললোঁ আৰু এইটো মেবেলিনৰ হয় লিপষ্টিক লিকুইড হয় এইটো মেট সেইটো এটা লৈছোঁ মই মেবেলিনৰ লিপষ্টিক আগত লগোৱা নাই এবাৰ প্ৰথম লগাম চাওঁচোন কেনেকুৱা হয় এনে কম্পেক্টবোৰ ভালেই পাওঁ কি ললোঁ দেখালোৱে আপোনালোকক আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল পালে চাই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে পাছৰ ভিডিঅ'খিনি সোনকালে চাবলৈ পাব আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত ধন্যবাদ বাই বাই